হেল্ল' গাইছ, আকৌ এবাৰ স্বাগতম জনাইছোঁ পল্লৱ শইকীয়া অন্য এটা ভিডিঅ'লৈ। যিহেতু আপোনালোক সকলোৱে জানে আজি সৰস্বতী পূজা আৰু লগতে গণতন্ত্ৰটো মানে গাইছ ভাৰতবৰ্ষ প্ৰতিটো বছৰে 26 জানুৱাৰী দিনটো দেশবাসীয়ে গণতন্ত্ৰ দিৱস হিচাপে উদযাপন ভাৰতৰ সংবিধানত এই দিনটো মানে কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। তো সেইটো কাৰণে আমাৰ প্ৰতি বছৰে 26 জানুৱাৰী দিনটো ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু কৰি থাকিব আগলৈ। তো মানে গাইছ এইবাৰ প্ৰথম মানে গণতন্ত্ৰ দিৱস আৰু একেলগে একদম সৰস্বতী পূজাটো এইবাৰ প্ৰথম পাইছোঁ দেই। ভাল লাগিছে, পুৰা মজা লাগিছে, মনটো একদম কি ক'ম। সৰস্বতী বোলে আজি আমি সৰুতে কিবা এনেকৈ থাকোঁ আইডি নাই বোলে মানে মজা লাগি আছে আৰু দেই। তো গাইছ মানে ৰাস্তাটো সেইফালে চাব নে এইফালে চাব, দুইফালে মানে অকল সৰস্বতী আৰু অকল সৰস্বতীয়ে মানে কি ক'ম আৰু। চাই থাকক এনেকৈ ভিডিঅ'টো। গৈ আছোঁ একদম কলেজৰ ফালে, কলেজত গৈ আপোনালোকক দেখুৱাই আছোঁ কলেজতো কিমান মুখত কিমান ৰৈ আছে। আৰু এইফালে বিমানক গজাল লাগে বোলে, তো গজাল লৈ ল'ম। আগত এই দোকানখন আছে ইয়াতে, লৈ ল'ম ইয়াৰ পৰাই। মানে গজাল ল'বলৈ সোমাই গ'লোঁ আৰু এইফালে। দাদা গজাল আছে ন? অঁ দি দিয়ক। 3 ইঞ্চি গজাল দিব। 3 ইঞ্চি একোৱা দিয়ক, বেছি নালাগে। তো ফাইনেলি গাইছ গজাল লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ কলেজৰ অভিমুখে। কাৰণে গজালটো নহয় মানে, গজালটো মানে বিমানৰ কাৰণে সিহঁতক ঘৰ বনাই আছে, তো সেইটো কাৰণে মানে গজাল দৰকাৰ হৈছে, তো তাৰ কাৰণে লৈ লৈছোঁ। আৰু এইখনে হ'ল আমাৰ কলেজ আৰু এইফালে চব পুৰা ভিৰ আৰু অটত চক না আৰু এইফালে চক আৰু এই কলেজৰ সন্মুখত চব পুৰা ভিৰ, অকল ছোৱালী, অকল সৰস্বতী মানে আজি সৰস্বতী মানে পূজা যে, চবতে সৰস্বতীয়ে মানে ৰাখি আছোঁ, কি ক'ম মানে। Joy of the first steps of a child. It's the joy of your great. তো গাইছ এইখিনিতে মানে জুবিন গাৰ্গৰ গান এটা পটককৈ মনত পৰি গ'ল, গাই দিছোঁ, শুনিবচোন কেনেকুৱা লাগিছে ক'ব। মই গাই দিছোঁ পটককৈ, শুনক। কেনেকুৱা লাগিলে গাইছ ক'বচোন, কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে, পাৰিছোঁ গাইছ। এতিয়া মানে আমি চংগঙৰ ফালে আহি আছোঁ, মানে চংগঙৰ স্কুল এখন আছে, তো তালৈ আহি মানে ওলাই গৈছে। যি স্পীড চলাইছে ই মানে ভিডিঅ' কৰিব পৰা নাই মানে, একদম মোবাইল লৈ যাওঁ মানে এনেকুৱা স্পীড চলাইছে। চ' এতিয়া চংগং স্কুল গৈ আছোঁ, আপোনালোকে চাই তো গাইছ মানে লগতে আমাৰ লগতো আহি গ'ল, নামটো ইয়াৰ সীতা। তো এইফালে আমাৰ সীতা আহি গ'ল লগত। এইফালে খেতি চাওক, খেতি এইফালে হেৰি আছে কিটো আলু। তো গাইছ মানে এইখনেই হ'ল আৰু চংগম স্কুল। ইয়াত বেছি ষ্টুডেণ্ট নাই মানে, দেখি পোৱা নাই, ছোৱালীও কম আছে ইয়াত দেই। মানে গাইছ এতিয়া ঘূৰি আহিলোঁ আৰু কলেজত সোমাই পুৰা খাম বুলি ভাবিছিলোঁ, কিন্তু যিহে দেখিলোঁ মানুহ মানে লাজেই লাগিলে, আৰু যিহেতু মই বহুত লাজ কৰোঁ মানে দেই। खत्म बाय बाय टाटा गुड बाय गया।